हेलो गाइस आमार इया नकर आतर এখন আমাৰ বনিতাই নতুন তাঁতৰ শাল এখন আনিছে। আমি তাতে চবে সকলোৱে শিকিবলৈ আহিছোঁ। এয়া হৈছে আমাৰ ওচৰৰ ৰেখা বাইদেউ, ইমান ধুনীয়াকৈ ব তুলি আছে। কেনেকৈ তুলিছে এখন নতুন তাঁতৰ শাল, কিন্তু আমি এতিয়ালৈকে শিকা নাই, শিকিছোঁ আৰু লাহে লাহে। আপোনালোকে চাই থাকিব হা, কেনেকৈ বৰডাল তোলে। এইটো বেলেগ এটা চিষ্টেম। আপোনালোকে আগত পাইছে বাৰু। এইখন আমাৰ কাৰণে আজি বহুত মানে ভাল দিন। আমি এনেকুৱা এটা আজি পৰিৱেশ দেখিবলৈ পাইছোঁ বা কৰিবলৈ পাইছোঁ। যদি ভাল পায় আমাৰ এই লাইফটো অকণমান পাগল কৈ দিয়া সেইডোখৰ কৈ দিয়া তই। এয়া আমাৰ ৰেখা বাইদেউ, এয়া আমাৰ বনিতা বাইদেউ, আৰু তাতে আমাৰ এই ছোৱালী দুজনীও আছে। এয়া আৰ্নিছা, এয়া বনিতা জীয়েক, এয়া আমাৰ পল্লৱী বাইদেউৰ ছোৱালী, এয়া তাৰপিছত এয়া আৰ্নিছা, আৰু এয়া আমাৰ ভানু বাইদেউ জড়িত হৈ আছেহি। বহুতে চবে মিছ কৰি আছে। আপোনালোকে বেয়া নেপাব। এইটো খুব ভাল কথা কা। আপোনালোকে ৰ'বা, আপোনালোকেতো এইখন চাগে আগত দেখিছে, কৰিও আছে। আমি কিন্তু আজিহে পাইছোঁ বাৰু। একেকোবে হৈ যায় বাৰু, কষ্টটো আছে বাৰু। দুজনী মানুহ দৰকাৰ হয় বাৰু। তিনিজনী মানুহ দৰকাৰ হয় বাৰু, কিন্তু হ'লেও একেকোবে হৈ যায় ব তুলি থকাতকৈ। আৰু মানে এইখন তাঁতৰ শাল, ৰ'বা আমি এতিয়ালৈকে অ'পেনিং কৰা নাই বাৰু। আজি বৰ তুলিছোঁহে, কাইলৈ বা পৰহিলৈ মানে আমি অ'পেনিং কৰিম। আৰু এইটো চাওক মেচিন, ৰ'বা এইটো হৈছে মেচিনটোৰ নাম হ'ল জেকাৰ। এইটো হ'ল জেকাৰ। এইটোত আপোনাৰ ফুল ওপৰলৈ এনেকৈ দি দিব। এইবিলাক দেখাম বাৰু ধুনীয়াকৈ যিদিনা ফিটিং কৰা হয়। মানিছাও কৈ দিয়া আকৌ অকণমান। আমাৰ চেনেলটো ভাল পাই যদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্টো কৰি দিব। কি কয় হেল্ল' কি কয়